ৰাতিপুৱা সময়খিনি একে জল্দি হয় মানে গা ধুই অহাৰ পাছৰ পৰা আৰু ৰক্ষা নাই, ইটোৰ পাছত সিটো কাম সিটোৰ পাছত ইটো কাম। টোপনিৰ পৰাও দেৰিকৈ উঠা হৈ আছে এইকেইদিন। ছোৱালীক স্কুলত দিলেহে আৰু সোনকালে উঠিব লাগিব। এতিয়াৰ পৰা অভ্যাস কৰিম বুলি ভাবোঁ, কিন্তু অভ্যাসটো সদায় কৰিম বুলি ভাবোঁ কিন্তু নহয়গৈ। তাৰপিছতে সেয়া চাহ বনালোঁ, ছোৱালী মই আৰু বাপেকে বোলো খাই লওঁ। যিয়ে আছিলে পাপৰ আছিলে কালি আনা, তাকে খালোঁ। খাই লৈ পেলাই এতিয়া যাব ওলাইছোঁ ছোৱালীৰ স্কুললৈ। স্কুলত গৈ মানে আজি এডমিশ্যনৰ কিবা খবৰ খাতি হৈছেনে নাই তাকে বোলো সুধি আহোঁগৈ। ছোৱালীক যিহেতু এবাৰ দিব লাগিব, এপ্ৰিলৰ পৰা হ'ব নেকি স্কুল। তাকে চেণ্ট্ৰেল স্কুলখন আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব, তাতে দিম বুলি ভাবিছোঁ। তালৈকে যাব ওলাইছোঁ ছোৱালী মই আৰু বাপেক। মই এইফালে ধুমাধুম গ্ৰিলখন মাৰিলোঁ। আজি আকৌ গ্ৰিলখন মাৰা পাল মোৰ ভাগতে পৰিলে, মই মাৰিলোঁ আৰু বাপেকে বাইকখন উলিয়ালে। এইফালে গৈ আছোঁ এতিয়া আমি চেণ্ট্ৰেল স্কুলৰ ফালে। বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা। এয়া আহি পালোহি আৰু এখন দেখিছে চাগে স্কুল। গাড়ী লাইন, কাৰণ ষ্টুডেণ্টবিলাক থৈ পেলাই গাড়ীবিলাক এনেকৈ ৰখি থাকে যে। তাৰপিছতে সেয়া ৰখি লৈ পেলাই আমি ভিতৰলৈ সোমাই যাওঁ বুলি গ'লোঁ, কিন্তু ভিতৰত আমাক সোমাবলৈ নিদিলে। তাৰপিছত আহি একে আমাৰ ঘৰৰ গাঁৱৰে মানুহ ঘৰত সোমালোহি, তাতে স্কুলৰ ওচৰতে। তাতে সোমাই লৈ সেয়া চাহ তাহ খালোঁ, কিন্তু তাত গৈ যিহেতু ন'টিচ মাৰা আছে ফেব্ৰুৱাৰীৰ পৰাহে এডমিশ্যন হ'ব। আহি একে ঘৰ পালোহি। এয়া ঘৰত আহি এনেই অকণমান থাকিলোঁ আৰু।